নমস্কাৰ লাৰ্নিং পইণ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়াহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হোৱাট আৰ দ্য মেক্সিমাম নাম্বাৰ অফ ছিটছ ফিক্স ফৰ ৰাজ্যসভা ইন ইণ্ডিয়া? ভাৰতত ৰাজ্যসভাৰ বাবে সৰ্বাধিক আসনৰ সংখ্যা কিমান নিৰ্ধাৰণ কৰা হৈছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 250 ছিটছ, অৰ্থাৎ ভাৰতৰ ৰাজ্যসভাৰ বাবে সৰ্বাধিক আসনৰ সংখ্যা 250খন নিৰ্ধাৰণ কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ অ' মোৰ আপোনাৰ দেশ ৱাজ অফিচিয়েলি এডপ্টেড এজ দ্য ষ্টেট ছং অফ আছাম? কোন বছৰত অ' মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1927, অৰ্থাৎ 1927 চনত অ' মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নলিনীবালা দেৱী, অৰ্থাৎ নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ পপুলাৰলি ন'ন এজ লায়ন মেন অফ আছাম? অসমৰ কাক সিংহপুৰুষ বুলি জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাধা গোবিন্দ বৰুৱা, অৰ্থাৎ ৰাধা গোবিন্দ বৰুৱাক অসমৰ সিংহপুৰুষ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে দ্য কনচেপ্ট অফ ছিংগল চিটিজেনশ্বিপ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ টেকন ফ্ৰম হুইচ কাউণ্ট্ৰি? ভাৰতীয় সংবিধানৰ একক নাগৰিকত্বৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ইংলেণ্ড, অৰ্থাৎ ভাৰতীয় সংবিধানৰ একক নাগৰিকত্বৰ ধাৰণাটো ইংলেণ্ডৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ হুইচ আৰ্টিকল দ্য ছুপ্ৰিম কোৰ্ট হেজ পাৱাৰ টু ৰিভিউ ইটছ অ'ন জাজমেণ্ট অৰ অৰ্ডাৰ? কোনটো অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ৰ নিজৰ ৰায় বা আদেশ পুনৰীক্ষণ কৰাৰ ক্ষমতা আছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আৰ্টিকল 137। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন বিকাম এ চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভি.এছ. ৰমা দেৱী, অৰ্থাৎ ভি.এছ. ৰমা দেৱী হৈছে ভাৰতৰ প্ৰথম মহিলা মুখ্য নিৰ্বাচনী আয়ুক্ত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন প্ৰভাইড দ্য কনষ্টিটিউশ্যনেল ষ্টেটাছ টু দ্য পঞ্চায়তছ? সংবিধানৰ কোনটো সংশোধনে পঞ্চায়তসমূহক সাংবিধানিক মৰ্যাদা প্ৰদান কৰে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 73 এমেণ্ডমেণ্ট, অৰ্থাৎ ভাৰতীয় সংবিধানৰ 73তম সংশোধনীয়ে পঞ্চায়তসমূহক সাংবিধানিক মৰ্যাদা প্ৰদান কৰে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া ফ্ৰম আছাম? অসমৰ পৰা ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰঞ্জন গগৈ। নেক্সট কুৱেশ্যনটো হৈছে লাৰ্জেষ্ট ৱাইন ফাৰ্ম অফ ইণ্ডিয়া ইজ লোকেটেড? ভাৰতৰ আটাইতকৈ ডাঙৰ বঁটা পাম অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ তামিলনাডু, অৰ্থাৎ ভাৰতৰ আটাইতকৈ ডাঙৰ বঁটা পাম তামিলনাডুত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে দ্য নেম অফ ফাৰ্ষ্ট এছামিজ প্ৰিণ্টেড নভেল ৱাজ? প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম হ'ল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লাহৰী, অৰ্থাৎ লাহৰী হৈছে
প্ৰথম অসমীয়া ছপা উপন্যাস নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ এটৰ্নী জেনেৰেল মেনশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত এটৰ্নী জেনেৰেলৰ কথা উল্লেখ আছে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আৰ্টিকল 76 নেক্সট কুৱেশ্যনটো হৈছে ৰাইট টু এডুকেশ্যন বিকাম এ ফাণ্ডামেণ্টেল ৰাইট ইন শিক্ষাৰ অধিকাৰ এটা মৌলিক অধিকাৰ হৈছিল এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এপ্ৰিল 2010 নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ পেপাৰ কাৰেঞ্চি ৱাজ ষ্টাৰ্টেড ইন ইণ্ডিয়া কোন বৰ্ষত ভাৰতত কাগজৰ মুদ্ৰাৰ আৰম্ভ হৈছিল এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1861 অৰ্থাৎ 1861 চনত ভাৰতত কাগজৰ মুদ্ৰা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট টি প্লেন ইন আছাম ৱাজ প্লেণ্টেড ইন হুইচ প্লেচ অফ আছাম অসমৰ কোন স্থানত প্ৰথম চাহ গছ ৰোপণ কৰা হৈছিল এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চাবুৱা অৰ্থাৎ অসমৰ প্ৰথম চাহ গছ ৰোপণ কৰা হৈছিল চাবুৱাত নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট পেৰামিলিটাৰী ফ'ৰ্চ ইন দ্য কাউণ্ট্ৰি তলৰ কোনটো অৰ্ধসামৰিক বাহিনী দেশৰ আটাইতকৈ পুৰণি বাহিনী এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আছাম ৰাইফলছ নেক্সট কুৱেশ্যনটো হৈছে আছাম হেজ কমন বাউণ্ডেৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেটছ ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে অসমৰ উমৈহতীয়া সীমা আছে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 7 অৰ্থাৎ ভাৰতৰ 7খন ৰাজ্যৰ সৈতে অসমৰ উমৈহতীয়া সীমা আছে আছাম শ্বেয়াৰ্ছ ইণ্টাৰ ষ্টেট বাউণ্ডাৰীজ উইথ অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় এণ্ড ৱেষ্ট বেংগল নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট এছামিজ মিনি মেগাজিন প্ৰথম অসমীয়া মিনি আলোচনীখনৰ নাম কি এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বিন্দু আৰু এই আলোচনীখন ডক্টৰ ভূপেন হাজৰিকাদেৱে 1970 চনত লিখি উলিয়াইছিল আজিৰ ভিডিঅ'ৰ অন্তিমটি প্ৰশ্ন হৈছে ফাৰ্ষ্ট এছামিজ নভেল ভানুমতী ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন হুইচ মেগাজিন প্ৰথম অসমীয়া উপন্যাস ভানুমতী প্ৰথম কোনখন আলোচনীত প্ৰকাশিত হৈছিল এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বিজুলী এটি নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ